অসমৰ ৰাইজে এতিয়াও বুজি পোৱা নাই যে বিজেপি কেনেকুৱা এটা পাৰ্টি। এই পাৰ্টিৰ পৰা মুক্তি যদি অসমৰ ৰাইজে অতি সোনকালে নলয় তেতিয়াহ'লে অসমীয়া সমাজ বা অসমখন সম্পূৰ্ণ শেষ হৈ যাব এদিন। কোনোবা বহিৰাজ্যৰ মানুহৰ হাতলৈ গুচি যাব। এইটো এটা গভীৰ ষড়যন্ত্ৰ হৈ আছে। গতিকে এই ষড়যন্ত্ৰখিনি আমি ৰাইজৰ আগলৈ লৈ যাব খুজিছোঁ, তেওঁলোকক বুজাব খুজিছোঁ, জনাব খুজিছোঁ, যাতে তেওঁলোকে বুজি পায় এই ভাৰতীয় জনতা পাৰ্টিৰ যিটো আদৰ্শৰ তেওঁলোকৰ তলত আজি আছে কাম কৰি, তাৰ পৰা যাতে ওলাই আহে। এই ডাঙৰীয়াৰ ইমানে খক বাঢ়িছে নহয়, ইমানে খক বাঢ়িছে। এই বুঢ়া বয়সতো এইজনে এনেবিলাক অভিনয় কৰিবলৈ এৰা নাই। এইজনৰ মুখত এইবিলাক শুনিবলৈ একেবাৰে শোভা নাপায়। এইজন হৈছে বিজেপি শাসনকালত কেন্দ্ৰীয় মন্ত্ৰী হৈ আছিল আৰু এই বিজেপিয়ে এইজনক বহু সন্মান যাচিছিল, বহু সন্মান দিলে এইজনক। এতিয়া যেতিয়াই নেকি ইয়াৰ নিজৰ স্বাৰ্থ সিদ্ধি নহ'ল, তেতিয়াই ইয়াৰ বিৰুদ্ধে, বিজেপিৰ বিৰুদ্ধে এনে আবুল তাবুল বকিছে। এইজনৰ যদি সৎ সাহস আছে, সঁচাকৈ নিজৰ পুত্ৰ বিজেপিত আছে, এতিয়াও বিজেপিত আছে। সেই পুত্ৰজনক এনেবিলাক জ্ঞান দিয়াৰ দৰকাৰ বুলি মই ভাবিছোঁ। যদি সাহস আছে নিজৰ পুত্ৰক এনেবিলাক জ্ঞান দিয়া, অসমৰ ৰাইজক এনেবিলাক জ্ঞান দিয়াৰ দৰকাৰ নাই। আপোনাৰ নিচিনা নেতাই, আপুনি হৈছে এজন স্বাৰ্থলোভী নেতা হয়। অসমৰ ৰাইজে ভালদৰে বুজি পাইছে। আপুনি নিজৰ স্বাৰ্থৰ কাৰণে সকলোবিলাক জলাঞ্জলি দিবলৈ কুণ্ঠাবোধ যে নকৰে, সেইটো ভালদৰে অসমৰ ৰাইজে বুজি পাইছে।